হাই হেল্ল' ফ্ৰেণ্ডছ, প্ৰথমে আপোনালোকক মোৰ ৰেচিপি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আপোনালোকেতো ডিম আমলেট কৰা ভিডিঅ'বিলাক দেখি পাইছে। আজি মই বনাব লৈছোঁ মাংস আৰু ডিমৰ সৈতে। কেনেকৈনো বনালোঁ বলকচোন ভিডিঅ'টো চাওঁ। এইফালে মই প্ৰথমতে মাংসখিনি ধুনীয়াকৈ ডিম এটা ভাঙি ল'লোঁ। তাতে হালধি আৰু নিমখৰ সৈতে ধুনীয়াকৈ মই সানি ল'লোঁ, যাতে ডিমখিনিও ধুনীয়াকৈ ভাঙি পেলাই মাংসখিনি লাগি যায়। আৰু সানাৰ পাছতে এয়া মই ধুনীয়াকৈ ফ্ৰাই কৰিম এতিয়া। আৰু মই ইয়াত একো দিয়া নাইকিয়া, অকল ফ্ৰাই কৰিম। আৰু এইখিনি ধুনীয়াকৈ ভাজাৰ পাছতে এইখিনি এক্সট্ৰাকৈ ৰাখি থ'ম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, নহ'লে মাজতে স্কিপ কৰিলে বুজি নাপাব ন কেনেকৈ কি কৰিলোঁ, গতিকে শেষলৈকে চাই থাকিব। আৰু এতিয়া মই আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আলুখিনি বেলেগকৈ ফ্ৰাই কৰি ৰাখিছোঁ দেই মাংসত দিবৰ কাৰণে। এইফালে হালধি নিমখৰ সৈতে আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। আৰু তাতে এতিয়া মই দিছোঁ এইফালে শুকান জলকীয়া, তেজপাত, পিঁয়াজ আৰু এইটো আদা নহৰু পেষ্ট দিছোঁ। ধুনীয়াকৈ এইখিনি ভাজি ল'ম, যাতে গোন্ধটো নাইকিয়া হৈ যায় আদা নহৰু পেষ্টৰ। তেতিয়ালৈকে ভাজি ল'ব। আৰু এইফালে ভাজা হৈ গ'ল। ইয়াতে মই দিছোঁ বিলাহী দি পেলাই ইয়াতে অকণমান হালধি দিছোঁ, জলকীয়া গুড়া দিছোঁ। আপোনালোকে জলকীয়া গুড়া নিজৰ অনুসাৰে দিব পাৰে। আৰু এইফালে ধুনীয়াকৈ কালাৰ উঠি গ'ল। আৰু ইয়াতে মই অলপমান পানী এড কৰিলোঁ। পানী এড কৰি পেলাই অলপমান পাতলা কৰি দিলোঁ, যাতে ডাঠো নহয় বেছি পাতলো নহয়, এনেকুৱা কৰি ল'লেই হ'ল। আৰু যিখিনি ভাজা মাংস, ফ্ৰাই মাংস আছিলে সেইখিনি মই ইয়াতে দি দিলোঁ। দিয়াৰ পাছত এইখিনি গোটেইখিনি এতিয়া মই মিলোৱাকৈ লৰাই থাকিম। আৰু যিখিনি ভাজা আলু আছিলে যে সেইখিনি এতিয়া মই ইয়াতে দি দিলোঁ। আৰু এইফালে দেখিছেনে ধুনীয়া এটা ৰেচিপি হৈ গ'লে। আৰু আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি খাই চাব। বাকী আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম দেই। আজিলৈ আহিলোঁ, বাই বাই।